ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৰু বিহু সকলোৱে জানে আৰু মোৰ ফালৰ পৰা সমূহ অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ বৰ্তাহঁতৰ ঘৰত আহিলোঁ। বৰ্তাহঁতৰ ঘৰত এই শৌলা দেখিছোঁ, শৌলা পূৰা প্ৰস্তুতি চলাই আছে। আৰু ইয়াৰ জাতিলাও আৰু এই বেঙেনাও, কেৰেলা আৰু মাহ হালধি খুন্দা হ'ল আৰু থেকেৰা দিছে। আৰু সেইফালে এজন পানী কঢ়িয়া মৰিছে। আৰু এইবিলাক গৰু দেখিছে আমাৰ বৰ্তাই পূৰা গা ধোৱা আছে, যিহেতু ঘৰচীয়া জীৱ নহয় জানো, ঘৰতে ধোৱা আছে আৰু নৈ নিনিয়ে, মটৰত ধোৱা আছে একদম। আজিকালি নিউ ষ্টাইল ওলাইছে এইটো। আৰু দেখিছে দাদা বৰ্তা কিদৰে চলিছে প্ৰস্তুতি। এইবাৰ যে ঘৰতে কিবা ধোৱালে যে গা নৈ কি নাযাওঁ বুলি ভাবিলে নেকি? আমাৰ গাঁৱত নদীলে বহুত দূৰ হয়। তাতে ওচৰৰ বিল পুখুৰী পানী কমি গৈছে। হয়, সেইটো এতিয়া চাফ চাবোন একো দিয়া নাই নি ওপৰত? দিয়া আছে। এই গৰু চাত মাৰিছোঁ। আৰু মাহ হালধি এতিয়া গৰু দেখিছোঁ যে এইকেইটা ঘৰতে গা মটৰত খুব ধুনীয়াকৈ ধুৱাই পথাৰলৈ এৰি দিলে। আৰু পথাৰত এই চৰি আছে। আৰু প্ৰায় এসময়ত এনেকুৱা হ'বগৈ যে গৰু পুখুৰীত বা নৈত ধোৱা চিষ্টেমটো নাইকিয়া হৈ যাব লাহে লাহে। আৰু খুব বেয়া লাগিছে। মই নৈত গৈছিলোঁ, আৰু নৈতো গৈছিলোঁ, পুখুৰীতো গৈছোঁ, গৰু এটাও নেদেখিলোঁ ধোৱা। আৰু প্ৰায় আমাৰ এই চাইডে নাই, কিন্তু বেলেগত ধোৱা আছে নাই নাজানো বাৰু। কিন্তু মই আপোনালোকক কৈছোঁ, দেখুৱাই দিছোঁ, গৰু খুব কমি গৈছে। দেখিছে গোটেই পথাৰখনত গৰু ক'ৰবাত এটা দুটাই আছে। আৰু সমূহ অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ আৰু মৰম যাচিলোঁ।